নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভালে চাগে আৰু মই ভালে আছোঁ। তো ৰাতিপুৱাই আজি আপোনালোকক হাঁচি পুলি কেনেকৈ পচায় তাকে অলপ দেখাম বুলি ভাবিছোঁ। তো ব'লকচোন বাৰু আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। তো ভাল পাব বুলি আশা ৰাখিছোঁ, যদি ভাল নাপায়ো চাব ভিডিঅ'টো। আৰু আপোনালোকে এই হাঁচি পুলি পচাই বহুত টকা উপাৰ্জন কৰিব পাৰিব যদি আপোনালোকৰ সুবিধা আছে তেনেকৈ। আৰু আমাৰ ফালে প্ৰায় হাঁচি গছৰে কাৰবাৰ, হাঁচি আৰু বাগান। তো আপোনালোকে এইবিলাক দেখিছেই, গোটেই হাঁচি আৰু বাগান। আৰু আমাৰ ফালে প্ৰডাকশ্যনটো ভাল হয় হাঁচি গছৰ, যিহেতু আমাৰ গোলাঘাট জিলাত হয় ঘৰ। ঠুঙাত দিয়াৰ পিছত আপোনালোকৰ ছমাহমান লাগিব। ছমাহমানৰ পিছত আপোনাৰ 1 ফুট বা 1.5 ফুট হৈ যাব। তাৰপিছত ৰুব পাৰিব আপোনালোকে ধুনীয়াকৈ। তো তাতে পুলি আছে, পুলি লৈ আহোঁ আপোনালোকে পাইছোঁহি আৰু জেগা। এইখন ধুনীয়া বাগানৰ মাজত এনেকৈ হাঁচি গছ ৰুই থয়। মানে এতিয়া বহুত কমিলে, এইফালে পূৰা হাঁচি গছ আছিলে ইয়াত আগতে। তো এতিয়া নাই, বেছি কেইজোপা, 2জোপামান আছে। তো এই 2জোপামান তলতে পুলি ওলাই আছে। তো মই অলপ পুলি ইয়াৰ পৰা লৈ যাওঁ। তো আপোনালোকক দেখাম কেনেকৈ ৰুব লাগে বা কেনেকৈ ৰুম, আপোনালোকক চব দেখাই আছোঁ। তো এইজোপা হ'ল হাঁচি গছ। আপোনালোকৰ ফালে আছেনে নাই এনেকুৱা জনাব। তো এইজোপা হাঁচি গছৰ দাম এতিয়া মিনিমাম 10,000 বা 15,000 তেনেকুৱা হ'ব। মানে যিহেতু মাল নাই এজোপাত, মানে এটা মাল যেতিয়া ধৰিব তেতিয়া এজোপাৰ দাম আপোনাৰ লাখৰ ওচৰত হ'ব, ইমান ডাঙৰ হ'লে। ইয়াত তলত ধুনীয়াকৈ বাগানৰ তলত ওলাই আছে হাঁচি পুলি। ইয়াৰ পৰা মই অলপ এতিয়া লৈ যাম, লৈ গৈ ঠোঙাত দিম। মানে পুলিটো যিমান সৰু হয় সিমান ভাল। প্ৰথমতে অলপ পুলি মই উঘালি লওঁ। তো মই দেখাই দিছোঁ আপোনালোকক কিমানটো ছাইজৰ পুলি ল'লে ভাল। এতিয়া এই বস্তুটো মানে এইটো বহুত কিখিলা পাত হৈ গ'ল। তো এইটো পুলি অলপ বাচিবলৈ দিগদাৰ, মানে বচাবলৈ। তো আপোনালোকে এনেকুৱা ধৰণৰ পুলিটো ল'ব লাগিব, যিটো দুপতীয়া ছাইজৰ পুলিটো ল'লে বচাবলৈ সহজ হয়, মৰাৰ চান্সটো কমি থাকে। পুলিবোৰ প্ৰায় ডাঙৰ হ'লেই, পুলিবোৰ মানে উপায় নাই এতিয়া, মানে ডাঙৰ হ'লেও লৈ লৈছোঁ। যিহেতু আমাৰ ৰেডি হৈ আছে ঠোঙাবোৰ, তো আমি দিবই লাগিব। তো সেইকাৰণে অলপ চাই সৰুকৈ লৈ লৈছোঁ। তো আপোনালোকে যিমান পাৰে সৰু ল'ব, তো তেতিয়া মানে আপোনালোকৰ বচাবলৈ বহুত সহজ হ'ব, সেইকাৰণে কৈ আছোঁ মই। তো দুপতীয়া ছাইজৰ ল'ব, দুপতীয়া হৈ থাকিলে বেছি ভাল। তো মই বহুত বেছি পুলি নিনো, তো যিহেতু মোৰ বেছি ভৰোৱাও নাই এইবাৰ ঠোঙা। তো ঘৰতে কেইটামান পচাবলৈ মানে ৰুবলৈ ভৰাইছোঁ, সেইকাৰণে মই বহুত নিনো, কেইটামান লৈ যাওঁ। তো ব'লক। তো মই পুলি লৈ ল'লোঁ, মই বেছি লোৱা নাই, মানে বেছি ইমানেই ল'লোঁ। তো এয়া গৈ আপোনালোকক কেনেকৈ ৰুব লাগে বা দেখাই আছোঁ। তো যিহেতু পুলিবোৰ মানে ডাঙৰ হৈ গ'ল, সেইকাৰণে উপায় নাই, সৰু পুলি বিচাৰিবলৈ অলপ দিগদাৰ হ'ল, সেইকাৰণে ডাঙৰ পুলিকে লৈ ল'লোঁ। তো মানে কি হয়, মানে শাওণৰ মাহৰ পিছত পুলিবোৰ ডাঙৰ হৈ যায়। শাওণৰ মাহলৈকে জোখত থাকে পুলিবোৰ, ভাদৰ পৰা পুলিবোৰ মানে ডাঙৰ হৈ যায়। যিমান পাৰে শাওণৰ আগতে মানে এই প্ৰচেছটো শেষ কৰিব লাগে। সেইকাৰণে তো যিহেতু বৰষুণ ইমান দি আছিলে, তো বৰষুণ দিয়াৰ কাৰণে সেইটো কৰিব পৰা নাই। উপায় নাই, হ'লেও ডাঙৰ পুলিকে ৰুম। তো ডাঙৰ পুলি ৰুলেও অলপ যত্নটো বেছিকৈ ল'ব লাগিব। তো দেখাই আছোঁ বোলো। আৰু পইচা ঘটা এটা বহুত মানে সহজ উপায়। ইয়াত খৰচ মানে বহুত কম, উপাৰ্জন বহুত বেছি। যদি আপোনালোকৰ ভাল মাটি আছে, কিবা আছে সৰহকৈ, তো কৰিব পাৰে। তো আমাৰ যিহেতু মাটি চাটি ইমান নাই, সেইকাৰণে অলপ কৰোঁ, কিন্তু ইয়াৰ লাভালাভটো ভাল হয়। তো আপোনালোকে কৰিব পাৰে। তো এনেকৈ ঠোঙা ভৰাই ল'ব লাগিব, ঠোঙাটো ভৰাই ল'ব লাগিব। আৰু ঠোঙাটো কেনেকৈ ভৰাই আপোনালোকক বেলেগকৈ দেখাম। তো এইটো পুলিটো এনেকৈ
এইটো ৰুই দিব লাগিব। তো ফাইনেলি আমাৰ পুলি ৰোৱা হৈ গ'ল, মানে যিমানকেইটা আনিছিলোঁ সিমানকেইটা ৰুলোঁ এইডোখৰত। এয়া আগতে ৰোৱা আছিলে, এইবিলাক গোটেই এনেকৈ ৰোৱা আছিলে। তো এয়া মানে ছমাহৰ পিছত আপোনাৰ ৰুব পৰা হৈ যাব ধুনীয়াকৈ, ইয়াৰ পৰা উঠাই আকৌ ৰুব পাৰিব। তো ৰোৱাৰ ভিডিঅ' লাগিলে এটা বনাই দিম। তো আজিলৈ বাই বাই।